নমস্কাৰ আজি ওলাই আহিছো Athirappilly Waterfall চাম বুলি এই ৱাটাৰফলটো চাবলৈ অহা কাৰণটো কি জানে নে এই ৱাটাৰফলটো কেৰালা আটাইতকৈ ডাঙৰ ৱাটাৰফল আৰু লগতে বাহুবলী সিনেমাখনৰ শুটিং হৈছিল লগতে আন বহুতো আমি আহি এতিয়া প্ৰথম গেট পাৰ হৈ নেক্সট গেটত পালোহি ইয়াত পাৰ্কিংৰ পৰা সকলো সুবিধা আছে আৰু ইয়াৰ প্ৰতিজনৰ 60 रुपीस কৈ টিকেট লৈ লাহেকৈ ওপৰৰ ৰাস্তাৰে আহক ওপৰলৈ উঠি আহক আহি ইয়াত যথেষ্ট মানুহৰ সমাগম হয় আৰু সানডেটো নাহিবই কাৰণ সানডে আপুনি ভৰি থবলৈ জাগা নাপায় ইমান ভিৰ আমি আহি প্ৰায় 12 মান বাজি গ'ল এতিয়া আপোনালোকক ইয়াৰ ভিউটো দেখাইছো সব এইটো Athirappilly ভিউ ইয়াতে বাহুবলী সিনেমাখনৰ শুটিং হৈছিল আৰু এই বাহুবলী সিনেমাৰ শুটিং হৈছিল এই সিনটো মই লাষ্টত লগাই দিম আপোনালোকে চাব আপোনালোকেতো এতিয়া ধৰিবই পৰা নাই ন এইটো কোনটো যে সিন হৈছিল এতিয়া তললৈ আহিলো এতিয়া আপোনালোকক দেখাম মেইন সিনটো মানে যোনটো সিনেমাখনত দেখুৱায় আৰু এই সিনটো চাবৰ কাৰণে বহুত দূৰৰ পৰা মানুহ আহে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহে আৰু ইয়াত আহিলে ৰেইনকোট পিন্ধি আহিব লাগে আমি ৰেইনকোট পিন্ধি নাহিলো কাৰণে ওচৰলৈ নগলো আৰু এইটোৱে মেইন ভিউটো আৰু ইয়াতে সিনেমাখন শুটিং হৈছিল আৰু লাষ্টত মই এইটো ক্লিপটো লগাই দিছো আপোনালোকে এবাৰ চাই লওক আৰু যদি ভাল পালে লাইক সাবস্ক্ৰাইব শেয়াৰ কৰি মোক অলপ উৎসাহ যোগাব বুলি আশা ৰাখিলো বাই বাই